সাধাৰণ অৱস্থাতে নিয়মীয়া উপাৰ্জনৰ নাই কোনো পথ। দিন হাজিৰা কৰিয়ে জীৱিকা নিৰ্বাহ গয়া ৰাইজৰ। ইয়াৰ মাজতে লকডাউন চলি থকাত শোচনীয় পৰিস্থিতি হৈছে দুখনকৈ গাঁৱত। কাৰ্বি আংলঙৰ গাঁও দুখনে কোনো চৰকাৰী সাহায্য এতিয়ালৈকে লাভ কৰা নাই। কাৰ্বি আংলঙৰ দুখন গাঁৱত লকডাউনৰ বিপদ। সাহায্য নাই ক্ৰামছা আৰু কিলিং গাঁৱত। কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ কিছু নিলগৰ এই দুখন কাৰ্বি জনগোষ্ঠীয় গাঁও। এই ক্ৰামছা আৰু কিলিং গাঁৱৰ গৰিষ্ঠ সংখ্যক লোকৰ নাই কৃষিভূমি। দিন হাজিৰা কৰিয়ে জীৱিকা নিৰ্বাহ কৰে এইসকল গাঁওবাসীয়ে। কামৰ বাবে ওলাই যায় আঁতৰলৈ। কিন্তু যোৱা মাহ দিনৰো অধিক কাল লকডাউন চলি থকাত পানীত হাঁহ নচৰা অৱস্থা এতিয়া এইসকল গাঁওবাসীৰ। পাতলীয়া বসতিৰে দুয়োখন গাঁৱত আছে প্ৰায় 40টা পৰিয়াল। কিন্তু লকডাউনত কাম কাজ বন্ধ হোৱাত চৰম বিপদ পৰিয়ালকেইটাৰ। চৰকাৰী সাহায্য বাদেই কোনো দল সংগঠনৰ সাহায্যৰ পৰাও বঞ্চিত দুয়োখন গাঁৱৰ বাসিন্দা। স্বাভাৱিকতে ক্ষুব্ধ গাঁওবাসী। চাউল 1 কেজিও পোৱা নাই, দালি 1 কেজিও পোৱা নাই, একো পোৱা নাই। গাঁওবাসীৰ খবৰ ল'বলৈ প্ৰতিদিন টাইমৰ সাংবাদিক উপস্থিত হোৱাত প্ৰকাশ কৰিলে নিজৰ অভাৱ অভিযোগ। 4টা বস্তি আছে ইয়াতে, সব মিলাই মানে ঘৰটো মানে 39 ঘৰ আছে ইয়াতে। চৰকাৰী সুবিধা পাইছে নেকি কিবা? নাই পোৱা নাই, একো পোৱা নাই আজিলৈকে। একো পোৱা নাই। চৰকাৰী সুবিধা নাই। কেনেকৈ খাই আছে মানে হাজিৰা মুজিৰা তেনেকৈ গৈ দল সংগঠন আহিছে নেকি? আজিলৈকে অহা নাই। উল্লেখ্য, কাৰ্বি স্বায়ত্তশাসিত পৰিষদে খবৰ ল'ব লাগিছিল গাঁও দুখনৰ। আনহাতে ৰাজ্যৰ এজন মন্ত্ৰী চুম ৰংহাঙৰ ঘৰৰ পৰাও মাথো 10 কিলোমিটাৰ নিলগতে অৱস্থিত এই দুখন গাঁও। বকলিয়াঘাটৰ পৰা লম্বোদৰ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।